তো গুড মৰ্নিং ফ্ৰেণ্ডছ, কেনেকুৱা খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল আৰু মোৰো ভালে। আজি কেইটামান ইম্পৰ্টেণ্ট টপিক লৈ আপোনালোকৰ মাজত আহিছোঁ। অসম পুলিচ ৰিলেটেড, অসম পুলিচত কাট অফ কিমান যাব পাৰে, অসম পুলিচৰ ফিজিকেল কাট অফ কিমান যাব পাৰে, আপোনালোকে ৰিটেনত কাট অফ কিমান যাব পাৰে, আৰু ৰিটেনত কিমান পালে আৰু ফিজিকেলত কিমান পালে, দুয়োটা মিলাই কিনে আপোনালোকে কিমান পালে মানে ফাইনেল মেৰিটত নাম আহিব পাৰে, সেই সম্পৰ্কে কিছুমান কথা আপোনালোকৰ মাজত আলোচনা কৰিম আৰু বহুতৰে কনফিউজন দূৰ কৰিব চেষ্টা কৰিম। তো মোৰ চেনেলত আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ সম্পূৰ্ণ স্কিপ নকৰাকৈ চাব। বলক পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই থাকক মোৰ চেনেল ৰোমান্টিক উৎপল। তো ফ্ৰেণ্ডছ, বহুদিন ধৰি ইণ্টাৰভিউ চলিলে, ছোৱালীৰটো কেতিয়াবাই শেষ হ'ল, এতিয়া ল'ৰাৰ চলি আছে, নৱেম্বৰত ল'ৰাৰো শেষ হৈ যাব। তো ফ্ৰেণ্ড, কাট অফৰ ওপৰত ক'ব গ'লে আপোনালোকৰ ছোৱালীখিনিৰ ক'লোঁ প্ৰথম। ছোৱালী বহুতে আপোনালোকৰ 32-35ও পাইছে, হায়েষ্টটো ধৰি লওক 35লৈকে পাইছে, আৰু আপোনালোকৰ বহুতে 28, 27, 26, 25, 29, 30 এনেকুৱা বহুতে পাইছে। আৰু বহুতে মোক মেছেজ কৰি আছে বা কমেণ্টত মেছেজ কৰি আছে, বোলে দাদা কেনেকুৱা ধৰণৰ মানে কাট যাব, কি হ'ব, কেনেকৈ আমি ৰিটাৰ্ণ পাম নে নাপাম, মোৰ বেয়া হৈ গ'ল, মই ইমান লং জাম্পত কম পাই গ'লোঁ, কিবা পালোঁ। বহুতে কমেণ্ট কৰিছে ৰিটাৰ্ণ নাপাম নেকি, কিবা নেকি এনেকৈ ভাবি আছে। কিন্তু তোমালোকে চাওক, ছোৱালীৰ যিহেতু ফিজিকেল বেয়াই হৈছে প্ৰায়, কিছুমান ধৰি লওক কিছুমান ডিষ্ট্ৰিক্টত ফিল্ড ভাল আছিলে বা বৰষুণ দিলেও কিছুমান ডিষ্ট্ৰিক্টত ভাল আছিলে, সেইকাৰণে কিছুমান ডিষ্ট্ৰিক্টত ধৰি লওক 35, হায়েষ্টটো 35 গ'ল ছোৱালীৰ। কিন্তু এইটো নাভাবিব আপোনালোকে ষ্টেট ৱাইজ কাট অফ কেতিয়াও নামাৰে, এইটো মানে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰিব। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত কোনে কিমান নাম্বাৰ পাইছে সেইটো আপোনালোকৰ মাজত ডিপেণ্ড কৰিব। তো চাওক, আপোনালোকে এইটো মনত কনফিউজ নানিব যে মই 26 পাইছোঁ, মই ৰিটাৰ্ণ দিব নোৱাৰিম। এইটো আপোনালোকৰ বহুত মাৰ্ক বুলি মই কেতিয়াবাই কৈছোঁ, আগতো মই ভিডিঅ' বনাইছোঁ। এইটো আপোনালোকৰ বহুত মাৰ্ক, আৰু এইখিনি মাৰ্কত আপোনালোকে আৰামছে পাই যাব। আৰু কেনেকৈ পাব, কি নাপায়, মই এইটো ভিডিঅ'টোত সম্পূৰ্ণ কৈ যাই থাকিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ চাওক, কাৰণ আপোনালোকে যোনে 26 পাইছে, 27 পাইছে, 28 পাইছে, 30 পাইছে, আপোনালোক কোনো ধৰণৰ টেনশ্যন নল'ব। চাওক, ল'ৰাৰ কাট অফটো সম্পূৰ্ণ বেলেগ হৈ যায় আৰু ছোৱালীৰ কাট অফটো সম্পূৰ্ণ বেলেগ হৈ যায়। আপোনালোকে আৰামছে আপোনালোকে জিকে হওক, যিকোনো মানে কি আছাম পুলিচ যিটো চিলেবাছ আছে, চিলেবাছ লেভেলত আপোনালোকে পঢ়ি যাওক। বেছি ইমান টাফ কুৱেশ্যন নাহে, আগত মই ভিডিঅ' বনাই আছে, আপোনালোকে আজিও কৈ দিওঁ, আপোনালোকে জানানে বা অসমীয়াৰ বুক জিকেৰ কাৰণে বা আছামিজ এখন আছে, আপোনালোকৰ তথ্য সংকলন বুলি এখন কিতাপ আছে, সেইখনো আনিব পাৰে। এইখিনি চালে আপোনালোকে সম্পূৰ্ণ মানে কি ধৰি লওক, এইখিনি যদি কমপ্লিট কৰে আপোনালোকে ধুনীয়াকৈ পাছ কৰি যাব। আৰু আপোনালোকৰ গণিতটো, গ্ৰামাৰটো এইটো আপোনালোকে এক্সট্ৰা চাব নিজে। আৰু ৰিজনিং আছে, ৰিজনিংখিনিও চাই ল'ব আপোনালোকে, বেছি টাফ ৰিজনিং নাচাব, অলপমান উজু চালেই হ'ব। আৰু ল'ৰাৰ কাট অফ ক'ব গ'লে, ল'ৰাইতো বহুত আপোনালোকৰ 54, 55, তাৰ ওপৰত মোৰ সম্ভৱ তাৰ ওপৰত যোৱা নাই, হায়েষ্টটো 55লৈকে গৈছে চাগে। আৰু বেছিভাগ ল'ৰাই 47ৰ পৰাই ষ্টাৰ্ট হৈছে, 47, 48, 50, 59, আপোনালোকে 52, 51.30 এনেকুৱা ধৰণৰ বহুতে পাইছে। চাওক, আপোনালোকে যিবিলাকে 52 পাইছে, সেইখিনি মানে জেনেৰেল হ'লেও কথা নাই, সেইখিনি ৰিটাৰ্ণ পাই যাব। বহুতে চান্স আছে সেইখিনি ৰিটাৰ্ণ পাব। আৰু যিবিলাকে মানে তাৰে তলত পাইছে, সেইখিনি ধৰি লওক কাষ্টৰবিলাকে মানে কি, কাষ্টৰবিলাকৰ বহুতে চান্স আছে, যিখিনি মানে 52ৰ তলত আছে, সেইখিনি কাষ্টৰবিলাকে পাব। ধৰি লওক ST হিলছ, ST OBC, এনেকৈ SC, এইখিনি মানে পাই যাব, টেনশ্যন ল'ব নালাগে। কাৰণ এইটো কোৱা নাই যে 52 পোৱাজনে ৰিটাৰ্ণ পাব, আপোনাৰ তলত পোৱা কেইজনে ৰিটাৰ্ণ নাপাব, এইটো নহয়। চাওক, আপোনালোকে জেনেৰেলৰ কাট অফ যদি আপোনালোকৰ 52 যায়, তেতিয়াহ'লে আপোনালোকৰ OBCৰ কাট অফ তাতকৈ কমত যাব, ধৰি লওক 30 পইণ্ট কমত যাব। ধৰি লওক 51.30 পৰাই ধৰি লওক OBC যাব, তাৰে তলত ধৰি লওক 50 পৰাই ধৰি লওক SC যাব, তাৰে তলত ধৰি লওক ST যাব। তেতিয়াহ'লে আপোনালোকৰ 50লৈকে নামি অহাৰ চান্স থাকে, 50, 59 এনেকুৱা নামি অহাৰ চান্স থাকে। মানে
ওপৰৰ কাট অফ যোনটো থাকে ওপৰৰ কাট অফটো যিমান মানে হাইট যাব সেই হিচাপত আপোনালোকৰ তলত নামি আহিব। সেইটো কাৰণে কৈছোঁ আপোনালোকে সেইটো কোনেও ক'ব নোৱাৰে যেতিয়ালৈকে মানে ইণ্টাৰভিউ শেষ নহয়, সেইটো মানে প্ৰপাৰলি কোনেও ক'ব নোৱাৰে। মোৰ আইডিয়া এটা কৈছোঁ, যিহেতু ময়ো এইটো বিভাগতে কৰ্মৰত কৰি আছোঁ, মই আইডিয়া কৈছোঁ। তো চাওক আপোনালোকে মানে কি বেলেগ সিদ্ধান্ত এটা লৈ নল'ব যে নাপামে নেকি। বহুত ল'ৰা আগতে বহুত ঠগন খাইছে, মানে বহুতে মানে পস্তাই গ'ল, মানে কি মোৰ নাম নাহিব নেকি, কিবা নাহিব নেকি, মানে মানে তেনেকৈ নপঢ়ে, মানে ঘূৰি থাকে, বাদ দে মই চাকৰি নকৰোঁ, মোৰ মানে ফিজিকেল বেয়া হৈ গ'ল, মানে মই কম নম্বৰ পালোঁ, মই 50 পাই গ'লোঁ, মই 51 পাই গ'লোঁ, মোৰ নাম নাহিব। মানে কি আপোনালোকে সেইটো ভাবি কিনে, কিন্তু আমাৰ লগৰে আছে বহুত ল'ৰাই ঠগন খালে, তো আপোনালোকে সেইটো ভুল নকৰিব। আপোনালোকে ধুনীয়াকৈ পঢ়ি যাব, কাৰণ সেইটো কোনেও ক'ব নোৱাৰে। আপোনালোকৰ যদি নাম আহি যায় তেতিয়া আপোনালোকে পস্তাই যাব। আৰু আপোনালোকে কোনেও ক'ব নোৱাৰে এইটো আপোনাৰ মোৰ নাম আহিব, এইটো কোনেও ক'ব নোৱাৰে। আপোনাৰ নাম আহিব, আপুনি ভাবক মোৰ নাম আহিব, মই ভালদৰে প্ৰিপাৰেশ্যন কৰি যাওঁ, সেইটো ভাবক। আৰু চাওক, আৰু মই জনামতে ফিজিকেল ইমানো কিবা হোৱা নাই, আপোনালোকে ভালদৰে পঢ়ি যাওক। বহুত ল'ৰাই কম পাছ কৰিছে মই জনামতে, আপোনালোকে কোনেও মানে কিবা নকৰিব। আৰু আপোনালোকৰ ফাইনেল মেৰিটটো ক'ব যাওঁ, ৰিটেনত কিমান পাব লাগিব বা ফিজিকেলত কিমান পাব লাগিব, এইটো টোটেল প্লাছ কৰি কিমানত আপোনালোকৰ ফাইনেল মেৰিট হ'ব পাৰে AB and UB, সেই সম্পৰ্কে ক'ব গ'লে আপোনালোকে চাওক, এটা ল'ৰাই আপোনালোকৰ ধৰি লওক ফিজিকেলত আপোনালোকৰ এটা ল'ৰাই যদি 55 পালে, ধৰি লওক ফিজিকেলত এটা ল'ৰাই 55 পালে সেইটো ল'ৰাই ৰিটেনত কম পালেও হ'ব। মানে কি ধৰি লওক 100ৰ 50 জনৰ ভিতৰত সেইটো ল'ৰাই 5 নম্বৰ কম পালেও তাৰমানে বহুত আগবাঢ়ি থাকিব। মানে কি ফিজিকেলত পাছ পোৱা মানে ৰিটেনত মানে বহুত মানে কিবা, ৰিটেনত যদি আপুনি যদি চাওক কম পোৱা, যদি 50 পোৱা ল'ৰা এটাই যদি 5 নম্বৰ বেছি পাব লাগে, যোনটো ফিজিকেলত 55 পাইছে তেখেতে মানে 5 নম্বৰ কম পালেও ৰিটেনত চিলেক্ট হ'ব পাৰে। সেইকাৰণে কৈছোঁ, মানে কি ফিজিকেলটো মানে ভালকৈ দিলে মানে যিমান নাম্বাৰ পায় আপোনালোকৰ ৰিটেনত প্লাছ পোৱা নহয়। আৰু কিছুমান এনেকুৱা ল'ৰা থাকে, মানে যোনখিনি ল'ৰা মানে ফিজিকেলত বহুত ভাল, বহুত মানে টপ, সেইখিনি ল'ৰা তাৰমানে ৰিটেনত বহুতেই দুৰ্বল থাকে, বহুত মানে কষ্ট কৰিব লগা হয়। সেইকাৰণে কৈছোঁ আপোনালোকে ফিজিকেলত নাম্বাৰ তোলাব চেষ্টা কৰক, ৰিটেনটো তেতিয়া উজু হৈ যাব না। ফাইনেলটো তেনেকৈ মাৰিব, ধৰি লওক আপোনালোকে ধৰি লওক 55 পালে, ৰিটেনটো হ'ব আপোনালোকৰ 45ৰ ৰিটেন হ'লে আপোনালোকে ধৰি লওক 45ৰ ভিতৰত আপোনালোকে 40 পালে। আৰু ইপিনে কিমান পালে, ইপিনে ধৰি লওক আপোনালোকে 55 নাম্বাৰ পাই আছে অলৰেডি, 55 পাই থাকিলে 40, আৰু এইবাৰ 55 আপোনালোকৰ কিমান হ'ব, 95 হৈ গ'ল। 95ৰ এনে আৰামছে আপোনালোকৰ নাম হ'ব। ইবাগে 35 পালে, ইবাগে 50 পালে, 50, 60, 70, 80, 85ত আপোনালোকৰ এনে নাম আহি যাব। তো চাওক, আপোনাৰ যিখিনি মানে কম নাম্বাৰ পাইছে, ছোৱালীখিনিকো ক'লোঁ, যিখিনি কম নাম্বাৰ পাইছে, 27 পাইছে, 26 পাইছে, চাওক আপোনালোকতো ৰিটেনত নাম আহিবহে। ছোৱালীতো ফিজিকেল কাট অফ বহুত ছোৱালী ফেইল কৰিছে মই জনাত, আপোনালোকে পঢ়ি থাকক। ল'ৰাখিনিও কৈছোঁ, মানে চাওক যোনখিনি কম নম্বৰ পাইছে গোটেইখিনিকে কৈছোঁ, মানে যোনে মানে 26, 27 এনেকৈ পাইছে ছোৱালীখিনি, আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক। আপোনালোকে এনেকৈ ভাবক যে মই এইটো মানে কি ৰিটেনত 45ৰ ভিতৰত 40 ৰাখিমেই, এনেকৈ প্ৰিপাৰেশ্যন কৰক। 45ৰ ভিতৰত 40 ৰাখিমেই। তো চাওক 40 আপোনালোকে 45 যদি পায় 45ৰ ভিতৰত, তেতিয়াহ'লে চাওক আপোনালোকে ইয়াতে পাইছে 27, ইয়াৰ 40 কিমান হ'ব আপোনালোকৰ, 67 হ'ব। 67 হ'লে আপোনালোকৰ নাম হোৱাৰ খুবেই চান্স থাকিব। মানে এইটো ক'ব গৈছোঁ মই, কমতো নাম আহিব পাৰে আপোনালোকৰ, মানে কি যিখিনি মানে কম নাম্বাৰ পাইছে সেইখিনি মানে ভালদৰে প্ৰিপাৰেশ্যন কৰক। তেতিয়াহ'লে আপোনালোকৰ যিখিনি ফিজিকেলত কম নাম্বাৰ পাইছে সেইখিনি ৰিটেনত ভালদৰে প্ৰিপাৰেশ্যন কৰক। 45ৰ ভিতৰত আপোনালোকে যদি 45 ৰাখে, যদি 45ৰ ভিতৰত 40 ৰাখে, তেতিয়াহ'লে আপোনালোকৰ প্লাছ পইণ্ট, তেতিয়াহ'লে মিলি যাব। তেনেকৈ ভাবক আপোনালোকে। ইপিনে কষ্ট কৰক, ইপিনে ধৰি লওক অলপ ঢিলা হৈছে আপোনালোকৰ, ইপিনে কষ্ট কৰক, আপোনালোকৰ তেতিয়া মিলি যাব। আৰু ল'ৰাখিনিক কৈছোঁ, যোনখিনি মানে 52 পাই আছে সেইখিনি ধৰি লওক 40 পালে, 50, 60, 70, 80, 90, 52, 92 পালে আৰামছে চাকৰি। 92 নালাগে, 45ৰ ভিতৰত আপোনালোকে যে 45, 47, 48 পায়, তেতিয়া চাকৰি পাই যাব। 48 পালে মিনিমাম চাকৰি হৈ যাব আপোনালোকৰ ৰিটেনত। সিপিনে যিমান কাট অফ মানে কি ফিজিকেলত যিমান পায়, ইপিনে সিমান মানে
কষ্ট নকৰিলেও মানে কষ্টটো কৰিব লাগিব, কিন্তু ইপিনে মানে অলপ ফিজিকেল ৰিটাৰ্ণত অলপ কম পালেও আপোনাৰ চান্স থাকিব। যদি আপোনাৰ ফিজিকেলত কম থাকে তেতিয়া আপোনাৰ ৰিটাৰ্ণত বেছি কষ্ট কৰিব লাগিব। তো ফ্ৰেণ্ডছ, আজি এইখিনিয়ে আছিল আপোনালোকৰ মাজত। মানে বহুত দিন হ'ল মই জনাব চেষ্টা মানে কি জনাম বুলি ভাবি আছিলোঁ। এইখিনি কথা আপোনালোকৰ মাজত আলোচনা কৰিম বুলি ভাবিছিলোঁ। বহুতৰে কনফিউজন আছিলে। আৰু চাওক, আপোনালোকে গোটেইখিনিকে ক'লোঁ মানে অসম পুলিচৰ আপোনালোকে এক্সামৰ কাৰণে কিতাপ চাব গ'লে আপোনালোকে অসম ইয়েৰ বুক চাব পাৰে নতুন, আৰু নতুন জানানে চাব পাৰে। আৰু শান্তনে এইটো কি শান্তনি, মই লিখকজনৰ নাম এটা ঠিক পাহৰিলোঁ, মই চাই কিনে ক'ম বাৰু। কিন্তু তথ্য সংকলন বুলি কিতাপ এখন আছে, সেইখন চাব। আছাম হিষ্ট্ৰী যিখিনি আহে মানে ইম্পৰ্টেণ্ট বস্তু কিছুমান থাকে বা যিখিনি মই পঢ়িছোঁ। আৰু চাওক, আপোনালোকে ৰিজনিং চাব। ৰিজনিং ইমান টাফ চাব নালাগে, অলপ উজু ৰিজনিং চাব। আৰু আপোনালোকৰ গণিত অলপ চাব, 7-8 লেভেলৰ সেনেকুৱা ধৰণৰ গণিত অলপ চাব, আৰু গ্ৰামাৰ অলপ চাব। সেইখিনি চাব। সেইখিনি চালে মানে আপোনালোকৰ ধুনীয়া প্ৰিপাৰেশ্যন হ'ব। তো ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম অহাকাইলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। তো ফ্ৰেণ্ডছ, আজিলৈ বাই, জয় হিন্দ।